আজি আপোনালোকৰ ওচৰলৈ শিল্পী দিৱসৰ ওপৰত এখন সৰু ৰচনা লৈ আহিছোঁ। গতিকে ভিডিঅ'টি শেষলৈকে চাবলৈ নাপাহৰিব। আৰু যদি ভাল পায় তেন্তে লাইক আৰু শ্বেয়াৰ কৰি দিব। যদি প্ৰথমবাৰ মোৰ চেনেলত ভিডিঅ' চাইছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আহকচোন এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰতি বছৰে 17 জানুৱাৰী তাৰিখে শিল্পী দিৱস উদযাপন কৰা হয়। 17 জানুৱাৰী দিনটো হ'ল ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ মৃত্যুতিথি। জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ 1903 চনৰ 17 জুন তাৰিখে ডিব্ৰুগড় তামোলবাৰী চাহবাগিচাত জন্ম হৈছিল। তেখেতৰ পিতৃৰ নাম আছিল পৰমানন্দ আগৰৱালা আৰু মাতৃৰ নাম কিৰণময়ী দেৱী। জ্যোতিপ্ৰসাদ আগৰৱালাই প্ৰথম অসমীয়া বোলছবি জয়মতী নিৰ্মাণ কৰিছিল। এই মহান ব্যক্তিগৰাকীৰ 1951 চনৰ 17 জানুৱাৰী তাৰিখে মৃত্যু হৈছিল। সুন্দৰৰ পূজাৰী জ্যোতিপ্ৰসাদ আগৰৱালাক স্মৰণ কৰাৰ লগতে তেওঁৰ গীত নাটসমূহ চিৰদিনলৈ জীয়াই ৰখাৰ বাবে প্ৰতি বছৰে 17 জানুৱাৰী তাৰিখটো শিল্পী দিৱস হিচাপে পালন কৰা হয়। শিল্পী দিৱস পোনপ্ৰথমে 1953 চনৰ 17 জানুৱাৰী তাৰিখে গুৱাহাটী আৰু বৰপেটাত উদযাপন কৰা হৈছিল। এইখিনিতে জনাওঁ যে 17 জানুৱাৰী দিনটো প্ৰথমে শিল্পী দিৱসৰ সলনি জ্যোতি দিৱস হিচাপে পালন কৰা হৈছিল। শিল্পী দিৱসৰ দিনা বিদ্যালয় মহাবিদ্যালয় আদিত জ্যোতি সংগীতৰ উপৰিও জ্যোতিপ্ৰসাদ আগৰৱালাৰ জীৱন আৰু সৃষ্টিৰ ওপৰত বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচনা কৰা গীতসমূহক জ্যোতি সংগীত বুলি কোৱা হয়। শেষত এটা কথাই ক'ব বিচাৰিছোঁ যে আমি কেৱল শিল্পী দিৱস পালন কৰিলেই নহ'ব, আমি সকলোৱে আগৰৱালাদেৱৰ সৃষ্টি চিৰদিন জীয়াই ৰখাৰ লগতে অসমীয়া সাহিত্য সংস্কৃতিও জানিব লাগিব। শেষত সকলোকে শিল্পী দিৱসৰ বহুত শুভকামনাৰে আজিৰ ভিডিঅ'টো সামৰণি মাৰিবলৈ ওলাইছোঁ। ভিডিঅ'টো কেনে পালে জনাব আৰু আপোনাৰ বন্ধু বান্ধৱীৰ লগতো শ্বেয়াৰ কৰিব আৰু এটা লাইক কৰি দিব। ভিডিঅ'টো চোৱাৰ কাৰণে বহুত ধন্যবাদ।